গুড মৰ্ণিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। বৰ্তমান আমিও ভালেই আছোঁ, কিন্তু মই আজি আপোনালোকক দেখাম নাৰিকলৰ লাডু কেনেকৈ বগা কৰি বনাব পাৰি। কিন্তু ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে বগা কৰি বনাব জানে সিহঁতৰ বাবে নহয় বাৰু ভিডিঅ'টো। আৰু যোনবিলাকে ধৰি লওক নাৰিকলৰ লাডুটো বগা নহয়, চিন্তা কৰি থাকে কিয় লাডুটো বগা নহ'ল, তাৰ কাৰণ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া নিশ্চয় বুজি পাব আৰু নিশ্চয় আগতকৈও আপোনাৰ লাড়ুটো বগা হ'ব। ঠিক আছে, শেষলৈকে ভিডিঅ'টো চাব, আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চেনেলটো চাই আছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি দিব। আহক তেতিয়া মই দেখাওঁ কেনেধৰণে বনাওঁ। ভোগালী বিহুৰ বহুত মৰমেৰে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। লগতে সকলোৰে বিহুটো যেন ভালে যায় আৰু সকলোৱে যেন সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনে, তাকে কামনা কৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মই 2টা নাৰিকল গুচাই লৈছোঁ। আৰু নাৰিকলৰ লাড়ু বনাবলৈ সদায় আপোনালোকে পাৰিলে পকা নাৰিকল ল'ব, মানে এনেকৈ শুকাই যোৱা নাৰিকল ল'ব। তেতিয়া ধৰি লওক একো প্ৰব্লেম নহয়, গুচাবলৈও ভাল লাগে। আৰু কোমলীয়া নাৰিকলৰ লাড়ুটো ভাল নহয়। বনাব পৰা যায় কিন্তু বেছি দিন নাথাকে, বেয়া হৈ যায়। কিন্তু শুকান নাৰিকল আপুনি যিমান দিন ৰাখে একো বেয়া হৈ নাযায়। আৰু এনেকৈ গুচাই ল'লোঁ 2টা নাৰিকল। মই বেছিকৈ বনোৱা নাই, মাত্ৰ 2টা নাৰিকলৰহে বনাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাওঁ মই কেনেধৰণে বনাওঁ। আৰু নাৰিকল 2টা গুচাই মই এতিয়া বাকলি পৰা অংশটো এৰুৱাই লৈছোঁ। বগা অংশটো এৰুৱাই লৈছোঁ। তেনেধৰণে 2টা নাৰিকল মই যেনেধৰণে এৰুৱাইছোঁ তেনেকৈ এৰুৱাবলৈ পকা নাৰিকল ভাল, পটককৈ এৰাই অলপ টুকিয়াই ল'ব লাগে। ফলাৰ আগত টুকিয়াই ল'ব লাগে নাৰিকলটো, তেতিয়া ধুনীয়াকৈ এৰাই যায়। আপোনালোকেও এৰুৱাই ল'বচোন তেনেকৈ। আৰু এনেকৈ 2টা নাৰিকল এৰুৱাই ল'লোঁ। নাৰিকলৰ লাড়ুটো খাবলৈ ভাল, কিন্তু অকণমান কামটো বাঢ়ে, আপোনালোকেও জানেই এইটো কথা। কিন্তু আৰু বিহু আহিলেতো কৰিবই লাগিব, ভালো লাগে বনাই, আৰু প্লেটখনত সজাই দি আৰু বেছি ভাল লাগে। এতিয়া মই নাৰিকলৰ লাগি থকা সেই ক'লা অংশটো, আচলতে ব্ৰাউন কালাৰ, এই অংশটো এৰুৱাই ল'ম। তেতিয়া নাৰিকলৰ লাড়ুটো খুব ধুনীয়া বগা হ'ব। সেইবাবে এই অংশটো এনেকৈ দেখুওৱা ধৰণে এৰুৱাই ল'ম। আপোনালোকেও এৰুৱাই ল'ব। আৰু এনেকুৱা ফুটা থকা বা যিকোনো খৰাহীত এনেকৈ থৈ ল'ব পাৰে, তেতিয়া মানে পিছত ধুই পেলাই পানীখিনি তাৰ পৰা আঁতৰি যাব। সেইবাবে এনেকৈ মই গোটেইখিনি গুচাই ল'লোঁ। ভিডিঅ'টো আচলতে বহুত দীঘলীয়া হ'ব বাবে আপোনালোকক অকণমান দেখাইছোঁ। এনেকৈ বাকলিটো এৰুৱাই ল'ব ধুনীয়াকৈ। মোৰ এতিয়া প্ৰায় গুচাই হৈয়ে গৈছে।
মই ধুনীয়াকৈ চকলিকৈ কাটি ল'লোঁ। কাটি এয়া মই বেচিনত ধুই লৈছোঁ, কাৰণ চফাকৈ ধুই ল'ব। এই সময়তে বেছি ধুনীয়াকৈ ধুব, বেছিকৈ ধুই থাকিব নালাগে। পূৰা ধুনীয়াকৈ ধুই তাৰ পানীটো যোৱাই দিব আৰু 2 ঘণ্টামান ৰখাই থৈ দিব পানীটো যাবৰ বাবে। এয়া মই 2 কাপ চেনি লৈ লৈছোঁ। আচলতে 2টা নাৰিকল 2 কাপে চেনি লওঁ, আৰু 2 কাপ চেনি ল'লোঁ আৰু মিক্সিত মই মাৰি ল'লোঁ খুব ধুনীয়াকৈ মিহিকৈ। আৰু এয়া মই মাৰি ল'লোঁ। প্ৰথমে সেই বাচনটো দেখিছে নহয়, মই সেইটোতে বনাম, সেইটোতে থৈ লৈছোঁ সেইবাবে। আৰু এয়া মই নাৰিকল ৰুকাই নাই, ৰুকিমহে এতিয়া। নাৰিকল এতিয়া মই মিক্সিত দিছোঁ আৰু নাৰিকলখিনি মই ৰুকি ল'ম ধুনীয়াকৈ। আৰু তাৰ পৰা অকণমান হেঁচা এটাত তাৰ থকা পানীখিনি অকণমান হেঁচা এটা দিব, বেছি নহয়, অকণমান। বেছিকৈ দিলে নাৰিকলটো খৰখৰীয়া হৈ যাব, কিন্তু অকণমানহে এটা এনেই অলপ সামান্য হেঁচা এটা দিলেই তাৰপৰা যিকণ ওলাই সেইকণেই পেলাব। দেখিছে নহয়। আৰু চেনিখিনি সদায় মিক্সিত মাৰি ল'ব, তেতিয়া খুব ধুনীয়াকৈ মিহল খাই যায় আৰু নাৰিকলৰ লাড়ুটো ধুনীয়া হয়। আৰু মই বাচনবিলাক বেলেগ বেলেগ বাচন ধৰি লওক ইউজ কৰি নাথাকোঁ, কাৰণ একেটাতে কৰোঁ, তেতিয়া ইটোৰ পৰা সিটোলৈ কৰি থাকোঁতেও লেতেৰা হয়। নাৰিকল বস্তুটো এনেও বগা নহয় জানো, বগা হ'লে কিবা এটা লাগিলেই ৰং ধৰি যাব। সেইকাৰণে মই হাতেৰে অকল এই চেপা সময়তহে হাতেৰে চুওঁ, নহ'লে এনেই হাতেৰে নুচুওঁৱে, তেনেকৈয়ে বনাওঁ। আৰু এতিয়া মোৰ প্ৰায় হৈ গৈছে, এতিয়া লৰাই ল'ম ধুনীয়াকৈ। হেতাখনে ধুনীয়াকৈ লৰাই ল'ম দেখিলে। মই এতিয়া পূৰা ফুল ফ্লেমত বনাম, খুব বেছি 10 মিনিটমান ফুল ফ্লেমত বনাম, কাৰণ লস্কৰাটো বহুত মানে নাৰিকলৰ লাড়ুটো বহুত টাইম বনাব লাগে নহয় জানো। সেইকাৰণে মই এতিয়া পূৰা জুইটো সৰহকৈ দিয়ে বনাইছোঁ, কাৰণ জুইটো সৰহকৈ দিলে এতিয়া পানী যেতিয়ালৈকে নাৰিকলৰ পৰা পানী নোলায় তেতিয়ালৈকে আপোনাৰ একো প্ৰব্লেম নহয়। আপোনালোকে জুই সৰহকৈ দিয়ে বনাব পাৰিব। মানুহে কয় একেবাৰে অকণমান ফ্লেমত বনাব লাগে, কিন্তু বনাওঁতে আপোনালোকৰ হাত বিষাই যাব পাৰে। কিন্তু ইয়াত 10 মিনিটমান আপোনালোকে ফুল ফ্লেমত বনাম। যেতিয়া অকণমান মানে লিকটীয়া ভাৱটো আহিছে তেতিয়া জুইটো কমাই দিয়ক, আৰু কমাই খুব ধুনীয়াকৈ লৰাই থাকিব। তেতিয়া খুব খৰকৈ লৰাব লাগিব, কাৰণ লাষ্টৰ সময়টো বেছি লৰাব লাগে। মই এনেকৈ লৰাই থাকিলোঁ, দেখিছে নহয়। এতিয়া লাহে লাহে পানী ওলাইছে আৰু এনেকৈ মুকলি বাচনত আচলতে বনালে বেছি ভাল হয়, কাৰণ তাৰ পৰা যিটো ভাপ গৈ লাগি পেলাই ততাত নপৰে, ধুনীয়াকৈ উৰি যায় ভাপটো। তেতিয়া লাড়ুটো দেখিবলৈও ভাল হয় আৰু ধুনীয়া হয়। আৰু সদায় মানে খুব লাষ্টৰ সময়ত খুব ঘনকৈ লৰাব, তেতিয়া একো প্ৰব্লেম নহয়। এতিয়া মই আপোনালোক দেখা ধৰণে বনাব এনেকৈ। কমেও লাগিব আধা ঘণ্টামান ভাজোঁতে টাইম লাগে নাৰিকলৰ লাড়ু, লাষ্টৰ সময়ত বিশেষকৈ টাইম লাগে। আৰু খুব ধুনীয়া ইটোৱে সিটো আঠাৰ লেখীয়াকৈ লাগি যাব। যেতিয়া হেতাখনে লৰাওঁতেই গম পাব আপোনালোকে ইটোৱে সিটো লাগি যাব, লাডু ছিষ্টেমত হৈ যাব লৰাই থাকোঁতে, তেতিয়া জানিব এইটো হৈছে। আৰু বহুত বেছি ভাজি নেপেলাব, ভাজি পেলালে হয়তো টান হ'ব। এতিয়া ঠাণ্ডা দিনত পটককৈ টান হয়। আপোনালোকেও এনেধৰণেই বনাব আৰু চাবচোন সঁচাকৈয়ে বগা হ'ব। 100% গাৰাণ্টিত ক'ব পাৰোঁ যে আপোনাৰ লাড়ুটো বগাই হ'ব। কিন্তু কেমেৰাত ইমান বগা নেদেখিলেও কিন্তু আপোনাৰ লাড়ুটো খুব ধুনীয়া বগা হ'ব। বনাই চাবচোন। এনেও চেনিৰ আঠাটোৱে টানি আনে সেই ৰংটো, সেইবাবে ৰঙচুৱা হৈ পৰে। মোৰ হেতাখন দেখিছে ৰঙচুৱা, কিন্তু তাৰ পৰাই ৰংটো নেৰায়, কাৰণ এখন বহুত পুৰণি হয় মই এইখনেই বনাওঁ, সেইবাবে এইখন ৰঙচুৱা হৈ গ'ল। এয়া দেখিছে নহয়, এতিয়া অলপ আঠা ছিষ্টেম হৈছে, দেখিছে। আৰু ভিডিঅ'টো প্লিজ শেষলৈকে চাব, তেতিয়াহে গম পাব মই কি কৈ আছোঁ। আচলতে বিহুৰ বাবে লাড়ুটো যথেষ্ট বগা হ'ব লাগে, দেখিবলৈ ধুনীয়া লাগে ন। ইমান ধুনীয়া লাড়ু কোনে বনাইছে? মোৰ এতিয়া হৈ গৈছে, দেখুৱাই দিম। এতিয়া দেখিছেনে, নাৰিকল যেনেকুৱা ৰং আছিলে তেনেকুৱাই ৰং থাকি গ'ল, ৰঙৰ কোনো সলনি নহ'ল। এতিয়া চাব। আৰু কেমেৰাত মই ৰাতি ভাজিলোঁ, সেইবাবে ৰাতি হৈ গ'ল যে কেমেৰাটোত ইমান বগা দেখা নাই, কিন্তু লাড়ুটো বহুত বগা হৈছে।
পৰা মই হাতখন ধুই ল'লোঁ, ধুই ধুনীয়াকৈ এতিয়া মোহাৰি এতিয়া মই লাড়ু বনাইছোঁ। চাওকচোন লাড়ুটো ইমান ধুনীয়া হৈছে লাড়ুটো, নহয় জানো? কাম কৰি কৰি হাতৰ অৱস্থা নাই, যিহেতু সকলো কামেই কৰোঁ, মতা মাইকী কোনো কথা নাই, সকলো কামেই মই কৰোঁ, সেইবাবে হাতৰ শিৰবিলাক ওলোৱা দেখিছে চাগে, আৰু সৰুৰ পৰাই কষ্ট কৰা মানুহ। লাড়ুটো খুব ধুনীয়া হ'ব, একদম বগা বগা হ'ব। আপোনালোকে মোৰ কেমেৰাত হয়তো বগা নেদেখিব পাৰে, আপোনালোকে নিজে বনাই চাবচোন, নিশ্চয় গম পাব, সঁচাকৈয়ে বহুত ধুনীয়া হয়, বগা হ'ব, ইমান ধুনীয়া লাগিব। আপুনি মোক ক'ব কমেণ্টৰ যোগেদি যে সঁচাকৈ লাড়ুটো বগা হ'লনে। আৰু সদায় চেনিটো মিক্সিত মাৰি ল'ব কিন্তু দেই, মিক্সিত মাৰি ল'লে চেনিখিনি যথেষ্ট বগা হৈ যায় আৰু ধুনীয়া হৈ যায়, আৰু মিহল হয়, আচলতে ধুনীয়াকৈ মিহল হৈ যায়, সেইবাবে মিক্সিত মাৰি ল'ব। মিক্সি নথকাবিলাক বাৰু একো নাই, খুব লৰাব, তেতিয়া অলপমান টাইম ৰাখি দিব। মই কিন্তু লগে লগে বনাইছোঁ, চাওকচোন। আৰু ইমান ধুনীয়া লাড়ুটো হৈছে যেন এইটো মানে কিনা লাড়ুৰ দৰে হৈ যায়। আৰু নাৰিকলৰ লাড়ুটো বিহুত যদি নিদিয়ে ভালো নালাগে ন। মোৰ এতিয়া লাডু বনাই হৈ গৈছে, চাওকচোন, আৰু এটামান হ'ব আৰু। প্ৰায় মানুহৰ কোমল হয় বুলি কয় লাড়ুটো, বা কিয় কোমল হয়, টান নহয়, ইমান ভাজিছোঁ এনেকৈ কয়, কিন্তু আচলতে আপোনালোকক যে মই কৈছিলোঁ, মেইন টিপটো হ'ল যেতিয়া আপোনালোকে নাৰিকলখিনি ৰুকিব, এটা হেঁচা পানী উলিয়াই দিব, কাৰণ এটা হেঁচা দি পানীখিনি উলিয়াই দিব। কেলৈ কৈছোঁ, সেই আমি যে ধুওঁ পানীখিনি তাত সোমাই থাকে, সেইবাবে সেই হেঁচাটো দিব লাগে, অলপ হেঁচি দিয়া, তাৰ পৰা পানীটো অকণমান ওলাই যায়, কিন্তু বেছি চেপিব নালাগে। দেখিছেনে মোৰ লাড়ুকেইটা কিমান ধুনীয়া বগা হৈছে, ইমান ধুনীয়া হৈছে, দেখিছে নহয়? আপোনালোকে সঁচাকৈ কৈছোঁ, মই এনেকৈয়ে বনাই চাব, মোক তেতিয়া ক'ব ধুনীয়া হ'ব লাড়ুকেইটা। আৰু সেই পানীটো সদায় অকণমান হেঁচাত মানে চেপি দিব, সেই চেপা পানীকণ যাতে ওলাই যায়, তেতিয়া মানে আপোনাৰ লাড়ুটো এনেও বগা হ'ব। আৰু দেখিলে নহয়, মোৰ লাড়ু কেতিয়াও লাগিও নগ'ল তলত, কি ধুনীয়া হ'ল। আৰু আপোনালোকেও বনাই চাব প্লিজ, যদিহে ভাল লাগে মোক ক'ব। এইটো একেবাৰে অকণমানি, মোৰ অকণমানিজনীৰ কাৰণেই হ'ল। এতিয়া লাড়ুকেইটা টান হৈ গ'ল, মই বেলেগ এখন বাচনত থৈ দিলোঁ। খাই চাওকচোন কি লাডু, কিবা কাটি দিয়া নাই।